আজি আপোনালোকে যে মিটিং পাতিছে ইয়াত ঠিক আছে বাৰু কি আছে ঠিক আছে আমি কি ক'ব লাগে এতিয়া কথাটো হ'ল কি যিখন আজি মিটিং পতা হৈছে আজি উষা গৰঙাত যিখন জইনিং সভা পাতিছিলে তাত 15,000 কংগ্ৰেছ কৰ্মীয়ে মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা আগত জইন কৰিছিলে কিন্তু ৭৫,000 ভোটৰ ভিতৰত 15,000 ভোটে জইন কৰিলে বাকীটো 60,000 ভোট থাকি গ'ল 1200 মানুহ আহিছে আমাৰ পঞ্চায়ত 15,000 ভোটাৰে জইন কৰিলে কংগ্ৰেছৰ মানুহে বিজেপি জইন কৰিলে কিন্তু 60,000 কংগ্ৰেছ ভোটাৰ থাকি গ'ল নাই সেইটো মোৰ কথাটো শুনি লোৱা সেই কংগ্ৰেছ ভোটাৰখিনিকহে বাইদেৱে বিজেপিলৈ আনিবলৈ বিচাৰি আছে যে মই বিজেপিৰ হ'লো ঠিক আছে কিন্তু বিজেপি নীতি আদৰ্শত প্ৰথমতে আপুনি শিকি ল'ব লাগিব মই শুনিলো হৈ গ'ল এতিয়া মই কৈছো মই বুজি পালো ঠিক আছে আৰু আমি কৈ আছো যে তোমালোকৰ যিখিনি ডিষ্ট্ৰিক্টৰ মানুহ সন্দীপ দাস ডাঙৰীয়াক আমি কৈছো যে বিজেপি অফিচত এখন মিটিং দিয়ক আমাৰ নতুনকৈ যিখিনি আমি বিজেপিত জইন কৰিছো এই মানুহখিনি আমি গৈ পেলাই অফিচত চিনাকি হওঁ আপোনালোকৰ শক্তি আছে বা বুথৰ প্ৰেচিডেণ্ট আছে বা পৃষ্ঠ প্ৰমুখ আছে তেওঁলোকৰ লগত আমি চিনাকি হওঁ চিনাকি হৈ পেলাই আমি মিলিজুলি কাম কৰোঁ এতিয়া ডিষ্ট্ৰিক্টত যদি মিটিংখন নিদিলে আমিতো চবকে চিনি নাপাওঁ তেতিয়াহ'লে তোমালোকে পঞ্চায়ত লেভেললৈ আহিব লাগে আজি সেইটো কিয় কৰা নাই তোমালোকে অকলে অকলে যে মিটিং মাৰি ফুৰিছা যে কিহৰ কাৰণে তোমালোকে চোৰৰ হিচাপে কেলে মিটিং মাৰি ফুৰিছা কেলে নহয় আমি বিজেপি হয় নহয় তেতিয়াহ'লে তোমালোকে ডিষ্ট্ৰিক্টত যদি মাতিব পৰা নাই আমাৰ ওচৰলৈ কিয় অহা নাই আমি ইয়াত পুৰণা 15 বছৰৰ বিজেপি কৰি আছো তোমালোকে আমাৰ ওচৰলৈ আহা আমি সংবিধান দিম নহয় আমি ৰাস্তা দেখুৱাই দিম নহয় তোমালোকে অকলে অকলে চোৰৰ বোলে কি কংগ্ৰেছ পলিচি ইয়াত নাখাটিব নহ'ব অজন্তা নায়ক মুৰ্দাবাদ অজন্তা নায়ক মুৰ্দাবাদ অজন্তা নায়ক গো বেক অজন্তা নায়ক গো বেক অজন্তা নায়ক গো বেক দুৰ্নীতি নচলিব অজন্তা নায়ক গো বেক অজন্তা নায়ক গো বেক অজন্তা নায়ক গো বেক অজন্তা নায়ক গো বেক আমি নতুন বিজেপি দালালগিৰি নচলিব ইয়াত নচলিব কংগ্ৰেছৰ দালালগিৰি নচলিব অজন্তা হটাও আমি বেয়া পোৱা নাই অজন্তা বাইদেউক আমি সন্মান কৰোঁ অজন্তা বাইদেউক বেয়া পোৱা নাই কিন্তু যিখিনি দলৰ নীতি নিৰ্দেশনা এইখিনি ভুল কৰিছে তেওঁ কথা 1 নম্বৰ কথা ভুল কৰিছে ইয়াত আজি মিটিং পাতিছে কি কৰিছে মিটিং পাতিছে ঘৰে ঘৰে মানুহ মাতি ফুৰিছে এতিয়া আমি বিজেপি নহয় নেকি যদি ইয়াত আগতে আজি 5 বছৰ 6 বছৰ দিনে কোনে গুৰি ধৰি আছিলে অজনালৈকে ধৰি আছিলে নে ইয়াত ইনচাৰ্জে ধৰি আছিলে নে বুথৰ প্ৰেচিডেণ্টে ধৰি আছিলে তেতিয়াহ'লে আমাক মাতিব নালাগে আজি ৰাইজক মাতিব লাগে নালাগে ঠিক আছে যদি তেওঁলোকে ঘৰে ঘৰে শুনক তেওঁলোকে যদি